বছৰটোত দৌগমা সজাই জিলাখনত আমাৰ প্ৰথমখন অনুষ্ঠান ভালে আছেনে আপোনালোক? সমুদ্ৰ বিভাগী সমূহ ৰাইজলৈ জনাইছোঁ লগালি ঘৰ বেৰিকে দিয়া প্ৰশ্ন ৰলে শুভকামনা। এইখন আমাৰ আজি বহাগৰ প্ৰায় 14 নম্বৰ অনুষ্ঠান। গতিকে মোৰ বিশ্বাস বাকী 13 নম্বৰ অনুষ্ঠান সিহঁতকে ধুনীয়াকৈ গ'ল। আজি আপোনালোকৰ মাজত আহিছোঁ 3 ঘণ্টা সময় আপোনালোকৰ লগত অতিবাহিত কৰি গতিকে 3 ঘণ্টা সময় যাতে ধুনীয়াকৈ আমি এটা স্মৃতি আপোনালোকে এটা স্মৃতি আমি আপোনালোকৰ এটা স্মৃতি দিব পৰাকৈ পাৰ কৰিব পাৰোঁ। ঠিক আছে লক্ষ্যটি আগবাঢ়িছোঁ কিছুমান আপোনালোকে নৰগীত জনপ্ৰিয় কৰা কিছুমান গীত যিবোৰ গীত নেগালে হয়তো আপুনি যিজন গায়কক মাতিছে সেই গায়কজনৰ যি অস্তিত্ব সেইটো কৰবাত থলকি কৰিবলগীয়া নহয়। 2013 চনত এটা গান কৰিছিলোঁ আমি যেতিয়া আৰম্ভ কৰাৰ আগত এটা প্ৰশ্ন কৰিবলৈ মন আছিলে আপোনাক সকলোৰে যে 2013 চনত কোনে কোনে চিনি পাইছিল হাতখন ওপৰলৈ দিব লাগে। 2013 কোনে কোনে চিনি পাইছিল হাতখন ওপৰলৈ দিব লাগে। তো এই যে 2013 এটা গান ওলাইছিল আছে নেকি মনত গানটো আপোনালোকৰ? মই গাইছোঁ So 2013 চনত এটা গান ওলাইছিলে যিটো গানৰ বিষয়ে আপোনালোকে বহুতে জানে আগৰ কৈছোঁ গান এটা মই ইফালে দেখোঁ দেখা নাই মানুহ আছে নে নাই? এই পাৰ্টি ৰাইজ আছে নে হাতখন চাবলৈ বিচাৰে পাৰে মই যাওঁগে নেকি ক'ব লাগে এইফালে যাম এইফালে যাম ঘণ্টা সময় মই 1 মিনিট ব্ৰেক থকাকৈ আপোনালোকৰ লগত গাইম হ'ব। যদি